শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অল ছাবজেক্টৰ যিখিনি চিলেবাছ এই চিলেবাছখিনি দিবলৈ যত্ন কৰিছোঁ। দ্বিতীয় শ্ৰেণীৰ বাবে এই চিলেবাছখন প্ৰথমতে অসমীয়া, এইটো অসমীয়া বিষয়ৰ চিলেবাছ। 6 মাহিলী আৰু বছৰি পৰীক্ষা, গোট পৰীক্ষা গোটেইখিনি আছে ইয়াত চাই ল'ব। অসমীয়া বিষয়ৰ এইখিনি। নেক্সট আহিব এতিয়া ইংৰাজী বিষয়ৰ চিলেবাছ দ্বিতীয় শ্ৰেণীৰ কাৰণে চাই ল'ব। 6 মাহিলীত কিমানখিনি থাকিব, এনুৱেলিত কিমানখিনি থাকিব, গোট পৰীক্ষাত কিমানখিনি থাকিব। এতিয়া সেইটো হ'ল সংস্কৃত, এইটো হ'ল হিন্দী, এইটো হিন্দীৰ তাৰপিছৰ আধা অংশ। এতিয়া এইটো গণিত, দ্বিতীয় শ্ৰেণীৰ গণিত বিষয় 6 মাহিলীলৈকে। তাৰপিছতে এনুৱেলিলৈকে থাকিব এইখিনি, দ্বিতীয় শ্ৰেণীৰ এনুৱেলি গণিত বিষয়ৰ চিলেবাছ এইখিনি। তাৰপিছত থাকিব নীতি শিক্ষা এইখিনিলৈকে। তাৰপিছতে ছবি আঁকাৰ হস্তকলা থাকিব এইখিনিলৈকে। তাৰপিছতে